সকলোকে নমস্কাৰ জনাই মই বনশ্ৰীয়ে আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ব্লগ। আশা কৰোঁ মোৰ এই ব্লগটো চাই আপোনালোকে নিশ্চয় ভাল পাব। মই ভালেকেইদিনো আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ কাৰণ মোৰ গা একেবাৰে বেয়া আছিল। বাবুৰো অকণমান চৰ্দি জ্বৰ হৈ আছিল, গতিকে মন চন একেবাৰে ভাল নাই। সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। আকৌ আপোনালোকৰ মাজলৈ মই আহি আছোঁ নতুন নতুন ভিডিঅ' লৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। বাবুৱে গাড়ী ধোৱাত ব্যস্ত। আমি আজি মন্দিৰত যাম। পাপাকে আমাৰ লগত নাযায়, আজি পাপাক অলপ ব্যস্ত আছে। এতিয়া মই যাবলৈ ওলালোঁ মন্দিৰলৈ। থেথাগুৱাৰ থানত আজি পূৰ্ণাহুতি আছে, যজ্ঞ চলি আছে, আজি লাষ্ট ডে। মই আৰু মোৰ ল'ৰা মন্দিৰত যাবলৈ ওলালোঁ। সকলোৰে মংগল কামনা কৰি ভগৱানক অকণমান পূজা কৰি আহোঁ। আমি এতিয়া আহি পালোঁ। গাড়ীখন অলপ দূৰত থৈ কিনে আমি এতিয়া মন্দিৰলৈ ৰাওনা হ'লোঁ। যিহেতু বহুত মানুহ হয় মন্দিৰত, গতিকে আমি গাড়ীখন আকৌ দূৰত থৈ কিনে খোজকাঢ়ি যাই আছোঁ। চাওকচোন মানুহ কিমান মানুহ, খোজকাঢ়ি আহি আছোঁ আমি। মন্দিৰ পাম আৰু বহুত ভাগৰ লাগে, দেৱীক একেবাৰে খোজ নাকাঢ়ে। এয়া মই মন্দিৰ আহি পালোঁ। এই থানখনত এটা বিশেষ মাহাত্ম্য আছে। যিবোৰ সৰু ল'ৰা ছোৱালীৰ সোনকালে মাত নোলায়, তেতিয়া পৰিয়ালৰ লোকে আহি ইয়াত আখৈ দিম বুলি মানস কৰে। তেতিয়া মাত ওলায় সোনকালে। যদি আপোনালোকৰ ঘৰতো তেনেকুৱা ল'ৰা ছোৱালীৰ সোনকালে মাত ওলোৱা নাই, তেতিয়াহ'লে ইয়াত আখৈ দিম বুলি মানস কৰিব পাৰে। এতিয়া মই আছোঁ মোৰ মাৰ ঘৰত। আজি মোৰ আইতা ঢুকুৱা 4 মাহ সম্পূৰ্ণ হ'ল। সেইকাৰণে গাঁৱৰে ভকত এজন আহি কিনে ভাগৱত পাঠ কৰিব। আইতা আৰু নাতিনীয়েকৰ সম্পৰ্কবোৰ কেনেকুৱা মধুৰ। মোৰো আইতাৰ লগত বহুত স্মৃতি জড়িত হৈ আছে। মোক আইতাই বহুত মৰম কৰিছিলে। আইতাক মই কোনোদিন পাহৰি যাব নোৱাৰোঁ। য'তেই আছা তুমি আমাক আশীৰ্বাদ কৰিবা আইতা। তোমাক মই বহুত মিছ কৰোঁ। কলিও মানে বহুত ধৰি কোন জাগাত নিছি যে একমাৰ ক'ত তোমাৰ চৰণে বৰষে আহিহে। ভকতৰ ভাগৱত পাঠ পঢ়া হ'ল। এতিয়া মই প্ৰসাদখিনি ভগাই দিওঁ। আজিলৈ ইমানেই। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে শুভৰাত্ৰি।